আজি দেখা গৈছে যে আপোনালোকৰ এই থেটং নালা বস্তিটো উচ্ছেদ কৰিব বুলি এটা বৃহৎ আৰক্ষী প্ৰশাসনৰ দল ইতিমধ্যে উপস্থিত হৈছেহি গতিকে সেই ক্ষেত্ৰত আপুনি কি ক'ব? আচ্ছা ঠিক আছে ধন্যবাদ আপুনি আহিছে আমাক কিবা ইয়া কৰিবলৈ আমাৰ ইয়াত আজি এতিয়া দুই তিনিদিন ধৰি আৰক্ষী বাহিনী ইয়াৰ আমাৰ কিবা বিভিন্ন ইয়াৰ ছাইডত ইয়াতো আহি আছে চৰকাৰৰ ফালৰ পৰা কিন্তু ইয়াত উচ্ছেদ কৰিবৰ কাৰণে অনেক ক্ষেত্ৰত ইয়ে কৰি আছে কিন্তু তথাপিও আমি ইয়াত পৰা আমি উচ্ছেদ হৈ আমি যাবলৈ মন নাই কিন্তু আমাৰ কি কৰিম উপায় নাই ইয়াত আমি 40 বছৰ ধৰি আমি থাকি আছোঁ বসবাস কৰি আছোঁ 30 বছৰ আগত 87 88ত আমাৰ 4বাৰ আগত ইয়াত 4বাৰ ইলেকশ্যন কৰিছে ফৰেষ্ট ডিপাৰ্টমেণ্টে কিমান ঠেলা খেজা খাইছোঁ ইয়াত আমাৰ অনেক আমাৰ আপোনালোক যে এই জায়গাখিনিত যে আপোনালোক বসবাস কৰি আছে আপোনালোকৰ প্ৰমাণপত্ৰ আছে আমাৰ মাটিৰ প্ৰমাণপত্ৰ আছে আমাৰ 79-80 চনৰ এইটো আমি অলৰেডি খাজানা থাকিলে বুজুনে দেখিব পাৰোঁ। আচ্ছা আপোনালোকৰ ইয়াত কিমান ঘৰ মানুহ আছে? ইয়াত আছোঁ আমি 55 ঘৰ কিন্তু পপুলেশ্যন আছে কিমানজন মানুহ আছে? কিমানজন মানুহ? 300 ওপৰতে আছোঁ আমি পপুলেশ্যন কিন্তু ইয়াত আজি হঠাতে এই যে হঠাৎ আমাৰ থেটং নালাৰ উল্লেখ ইয়াত এফেকশ্যন হ'ব বুলি উল্লেখিত নাছিল কিন্তু কেইটামান ব্যক্তিকে বাচন মাৰা ঠেলা খিচাত এই যে ইয়াত ফটো বুলি নাম জানো আৰু আব্দুল সালাম বুলি নাম জানো সিহঁতৰ ক্ষেত্ৰত সিহঁতে আমাৰ দিয়াপুচাৰৰ ওচৰত বাচন মাৰিলে এইখিনি জেগাত এই যে ইয়াত পৰা জংঘলৰ ভিতৰত চাকমা 150 পৰিবাৰ চাকমা আছে সিহঁতক উচ্ছেদ কৰিব লাগে লামডিং বনাঞ্চলত পুখুৰী বান্ধিছে খান্দিছে হেন তেন পুখুৰী কেইটা আছে? পুখুৰী আছে 7-8টা আছে অথচ পুখুৰী কিন্তু সিহঁতৰ তাৰ আগতে কি কৰিলে আমাৰ ৰেঞ্জাৰ ছাৰৰ ওচৰত ইয়াত ডিএফও ছাৰৰ ওচৰত বাচন মাৰাৰ পিছত আপোনালোক যে ইয়াত যে ইমান বছৰ ধৰি আছে ইয়াত বন বিভাগৰ কোনো কৰ্মীয়ে কিবা বাধা দিছিল নেকি? বাধা দিয়া নাই আগতে যেনে আমাৰ বাধা দিয়া নাছিলে না 87-88ত যিখিনি আমাক এফেকশ্যন কৰিছে তাৰ পিছত আৰু কোনো বাধা দিয়া নাই কোনো একো দিয়া নাই আমাৰ এতিয়া হঠাৎ আকৌ ইলেকশ্যন কৰিব বুলি আপোনালোকক মানে জাননী দিছে আচ্ছা আপোনালোকক দেখা গৈছে যে ইতিমধ্যে মাল বস্তু গাড়ীত উঠাই আছে আপোনালোক ক'লে যাব? আচ্ছা আপুনি কি ক'ব? মই ক'ব বিচাৰি আছোঁ ইয়াত যিটো ঘৰ আজি এফেকশ্যন কৰি আছে এই এফেকশ্যনটো কৰা কিন্তু ভাল কিন্তু এনেকা এফেকশ্যন নহয় মই এটা চৰকাৰে যিবা মাটি বাৰী ক'ত দিব সংস্থাপন কৰিব এইটো সংস্থাপনটো আগত কৰি তাৰ মাটিটো খালী কৰা এইটোৱে ভাল আছিলে এতিয়া মই আজি সৰু ল'ৰা ছোৱালী বয়স মানুহ আছে কিবা প্ৰেগনেঞ্চি মহিলা আছে তাতে ক'ত যাব কেনেকুৱা হ'ব ঠাণ্ডাৰ দিনত এনেকুৱা ঠাণ্ডাৰ দিনত শিবিৰ বনালে কেনেকুৱা শিবিৰ এইটোতো মই গম পাই ইয়াতে খাবলৈ বুলি মোৰ একো দানা পানী নাই পানীটো ভাল নহয় লেট্ৰিন কৰিবলৈ বুলি লেট্ৰিন বি নাই যে জায়গাত লেট্ৰিন কৰিব লাগে এই জায়গাত গা ধুব লাগে এই জায়গাতটো পানী খোৱা পানীটো এই জায়গাত চৰকাৰক কি জনাব বিচাৰে? মই হেমন্ত বিশ্ব শৰ্মা ছাৰকে জনাব বিচাৰো আছে যে মই পুনৰ সংস্থাপন কৰিব লাগিব ভাল জাগা মাটি দি কিনি আৰু কিবা শিবিৰত লৈ যাই কিনি মোৰ খাদ্য নিৰাপত্তাটো দিব লাগিব যে চিকিৎসা খাদ্য সামগ্ৰী পুৰা নিৰাপত্তাটো দিব লাগিব এইটোৱেই মই